প্ৰায়ে এইকেইদিন প্ৰিয়ংকা ভৰালীৰ ভিডিঅ' এটা ছ'চিয়েল মিডিয়াত খুবেই ভাইৰেল হৈ থকা দেখা গৈছে। প্ৰিয়ংকা ভৰালীয়ে এজন ল'ৰাক চেলফি লোৱাৰ বাবে ডিঙিত ধৰি মঞ্চৰ পৰা বাহিৰ কৰি উলিয়াই পঠিয়াইছে আৰু কমিটিৰ মানুহখিনিয়ে তাক গৈ মাথাত ঘুচিয়াই মাপ খুজিবলৈ কৈছে। মাপ খুজি থাকোঁতেও প্ৰচণ্ড ঘোচা সোধাইছে। ইয়াত ভুল আচলতে কাৰ? আপোনালোকে ভালদৰে মন দি কথাকেইটা শুনিবচোন। আচলতে ইয়াত ভুল কাৰ আছিল? সেই ল'ৰাজনৰ ভুল আছিল নে প্ৰিয়ংকা ভৰালীৰ ভুল আছিল নে কমিটিৰ মানুহৰ ভুল আছিল? কমিটিৰ মানুহে যদি সেই ল'ৰাজনক আগতেই যোৱা বাধা দিলেহেঁতেন হয়তো ল'ৰাজনে মঞ্চত উঠি নগ'ল হয়। আৰু যদি কেনেবাকৈ গৈছেও মঞ্চৰ পৰা বাহিৰ কৰি দিলে ইয়াতে সকলো কথা শেষ হৈ যায়। আৰু তেওঁক তাৰপিছত ঘুচিয়াই মাপ খুজিবলৈ দিয়া এইটো ক'ত যুক্তি পালে? আচলতে যিদৰে তেওঁ ভিডিঅ'বিলাক তেওঁলোকে কমিটিৰ মানুহে ঘুচিয়াই মাৰি ভাইৰেল কৰিছে, সেই কমিটিৰ মানুহকেইজনকো মাপ খুজিবলৈ দিব লাগে। কাৰণ নহ'লে এনেকুৱা ঘটনা প্ৰায় অসমৰ সংঘটিত হৈয়ে থাকে। যেতিয়া নেকি বেজটো পিন্ধি লয় এজন কমিটিৰ মানুহে, সেই সময়ছোৱাত তেওঁ নিজকে মানুহ নিচিনা সেই কমিটিখনত ভাবি লয়। গতিকে কাৰোবাক হাত উঠাবলৈ কোনো কমিটিৰ মানুহৰ ইমানখিনি অধিকাৰ নাই। আৰু তেনেকৈ যদি হাত উঠায় বা হাত উঠোৱা ভিডিঅ'বিলাক ভাইৰেল কৰে, তেওঁলোকৰ ভিডিঅ'ও এইদৰে বনাই পিনি ভাইৰেল কৰি দিব লাগে। নহ'লে এনেকুৱা ঘটনা হৈয়ে থাকিব অসমৰ বিহু মঞ্চত। যেতিয়া নেকি এটা বেজ পিন্ধি লয়, কিছুমানে নিজকে সেই সময়ত একেবাৰে ক'ব নোৱাৰা হৈ যায় কোন হয় তেওঁ, কি হয় মানে তেওঁ কোন হৈ পৰে যে একদম মানুহক হাত উঠাব, যে তেওঁলোকে মানুহক মাৰপিট কৰিব, মাথাত ঘুচিয়াব, তেওঁলোক কোন হয় আচলতে? গতিকে এই ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰি দিব, যাতে এনেকুৱা ঘটনা আকৌ কোনো কমিটিৰ মানুহে যেন সংঘটিত কৰিবলৈ এবাৰ ভাবিব লগা হয়। ধন্যবাদ।